মই আজি কমলাবাৰী দহকুটাত চলি থকা অখণ্ড ভাগৱত পাঠলৈ গৈ আছোঁ। সৰু এটা ব্লগ বনাম, তাত কিছুমান দৃশ্য আপোনালোকক দেখুৱাম। আজি প্ৰথম দিন, তাৰপিছতে নামঘৰ স্থলী যেতিয়া পাম তেতিয়া আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ প্ৰয়াস কৰিম। এতিয়া নামঘৰৰ এক তোৰণ, আমাৰ কমলাবাৰী দহকুটা নামঘৰত যি অখণ্ড ভাগৱত পাঠ অনুষ্ঠান আজিৰ পৰা আৰম্ভ কৰিছে। লগতে আপোনালোকে আহিব। গজকেতুৰ উপাখ্যান, ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়, ঋষিৰা দৈত্য নিধন ইত্যাদি নাট ভাওনাৰ প্ৰদৰ্শনো হ'ব। আজি আৰম্ভণি। এতিয়া মই নামঘৰলৈ গৈ আছোঁ। ইয়াকে এক সুন্দৰ আমাৰ কমলাবাৰী দহকুটাত থকা আমাৰ ব্যক্তিসকলে লগে ভাগে এই তোৰণখন বনাইছে। যিখন উপসমিতি আছে, এই উপসমিতিৰ ব্যক্তিসকলে লগ লাগি নিশ্চয় এইটো বনাইছে। এক নিপুণ হাতৰ পৰশ, আপোনালোকে চাওক। নাৰিকলৰ পাতেৰে বনাইছে এই তোৰণখন। আহি থাকোঁতে ভাগৱতৰ যি অনুষ্ঠান আছে, অখণ্ড ভাগৱত পাঠ, আপোনালোকক তোৰণখন দেখুৱাল। তাৰ পৰা মই আহি থাকোঁতে দেখিলোঁ আমাৰ এই বৰুৱা ভাইটি, তেওঁ ইয়াতে অখণ্ড ভাগৱতৰ কাৰণে যিসকল সেৱকী আছে তেখেতসকলে যি চাকি বন্তি জ্বলায় তাৰ সকলো ব্যৱস্থা এটা মিনিমাম দামত তেওঁ দিব। মানে তেওঁলোকক আমাৰ সেৱকীসকলে ইয়াৰ পৰাই ক্ৰয় কৰি তাত নামঘৰত বন্তি জ্বলাব। আৰু তেওঁলোকে আৰু এটা কাম কৰিছে, নিজৰ এটা সৰুকৈ নামঘৰ বনাইছে ঘৰতে। এইটো এই যিগছ চাকি দেখিছে, আজিৰ পৰা তেওঁলোকে ইয়াতে জ্বলাই ৰাখিছে আৰু অখণ্ড ভাগৱত পাঠ শেষ নোহোৱালৈকে এই চাকি গছ জ্বলাই থাকিব বুলি ভাইটিয়ে জনাইছে। এতিয়া মই আপোনালোকক গৈ মূল নামঘৰ দেখুৱাম। তাৰ মাজতে দুই এখন তোৰণ দেখিব আপোনালোকে, ভিডিঅ'ত মই দেখুৱাম। ভাইটি, কেনেকুৱা মানুহ ঠিকে আছে। এতিয়া অলপ এটা দুটা আহি আছে আৰু এজন দুজন আহিছে ন? ঠিকে। গোটেই দিনটো এনেকৈ বহিব লাগিব। হয়, এওঁ আমাৰ দহকুটা গাঁৱৰে হয়। তেওঁ সৰু ব্যৱসায় এটা আছে, এইখন দোকান এওঁ চলায়। ত্ৰিদীপ বৰুৱা ন তোমাৰ নাম? ত্ৰিদীপ বৰুৱা। ঠিক আছে, আহিছোঁ দেই ভাইটি। ঠিক আছে। আহি আন এখন তোৰণ পাইছোঁ। এইটো নামঘৰ কমিটিয়ে বনাইছে। সেইকাৰণে আৰু ধৰক আপোনালোকৰ কিমান হ'ব আৰু 50 মিটাৰ যোৱাৰ পিছতে আমি দহকুটা নামঘৰ পাম। আহিলা নেকি? নামঘৰৰ পৰা আহিলা? নামঘৰৰ পৰা আহিলা? অঁ, ঠিক আছে। এয়া আহি পালোঁ নামঘৰ। এখন তোৰণ, ইয়াৰ পিছতে নামঘৰ ভাগিত কোনোবা ভক্তই তাৰ গৰ্ভ ভাষণ দি আছে। কেতিয়া আহিলে? অঁ, যায়গৈ নেকি আপুনি? ঠিক আছে। এই ভাগৱত আৰম্ভ নাই হোৱা, হৈ আছে ন? ইয়াৰ মাজতে বক্তব্য ৰাখিছে যে, এতিয়া পঢ়িব। কেইটা বজাত আৰম্ভ কৰা হ'ব? এই কোনে মানে ভাষণ কোনে দি আছে? ঠিক আছে, চাওক। এই খুৰীহঁতক পালোঁ, পাই ঠিক আছে। 10 বজাত আৰম্ভ হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত হয়তো নহ'ল। তাৰ সন্ধিক্ষণৰ পিছতে আৰম্ভ কৰা হ'ব। মই ইয়াতে চেণ্ডেল খুলি থৈছোঁ, অলপ আহিছোঁ। এয়া নামঘৰৰ মূল প্ৰৱেশদ্বাৰ। এক সুন্দৰ পৰিৱেশ।
এই খুৰীয়ে চাকি বন্তি জ্বলাই আছে। অঁ, পাঠ আৰম্ভ নাই হোৱা, পাঠ আৰম্ভ নাই হোৱা। কেতিয়া হ'ব বুলি ভাবিছে? আৰু 10 মিনিটমান 10 লাগিব। মিনিট লাগিব। ভগৱান কৃষ্ণদেৱ বৈকুণ্ঠলৈ যোৱাৰ পাছত ধৰ্মই তেখেতসকলে লাগি আছে। ডাল হ'ল 12টা, 12টি স্তম্ভ হয়, 12টি ডাল। আৰু মুখৰ ভগা শ্লোকে ভাগৱতৰ ওঠৰ শ্লোকে হ'ল কমল। আৰু শ্ৰৱণ কীৰ্তন অৰ্চন ধন্য পদ হ'ল নাশ্য আত্মভাৱিত আত্মনিবেদন। এই নৱধা ভক্তি হ'ল নৱী ফল। আৰু এই ফল কোনে পান কৰিছে? ভকতে এজনী ভোগোৰা হৈ পান কৰিছে। কেতিয়া পালে? কেতিয়া আহিলে? পাঠ আৰম্ভ নাই হোৱা। 7টা বজাত আহিছে। 7টা বজাত। ৰত্নমণি মানে হ'ল অনিমনে ভোগোৰা। ভকত এজনী সোণৰ ভোগোৰা হয়। এই ভাগৱতৰ পৰা প্ৰভু ভগৱন্তৰ আমি আজিৰ পৰা আৰু প্ৰত্যেক মানুহৰ পৰা আমি কি কৰিব লাগিব? 9টি ফল পান কৰিব লাগিব। কি শ্ৰৱণ কোনে কৰিছে? পৰীক্ষিতে কান্দিত হাত ৰাখি খাই মন ভাগ্য এক কৰি সমস্ত মনৰ পৰা সংসাৰৰ চিন্তা অঁতৰাই একনিষ্ঠভাৱে উত্তৰ মুখে পূব মুখলৈ বহি গুৰুৰ ফালে মুখ কৰি কি কৰিছিলে? ভাগৱত একান্ত মনত শ্ৰৱণ কৰিছিলে। একান্ত মনৰ পৰা কাৰণে প্ৰভুৱে অংশ হৈ মত্যলৈ কি কৰিছে? তেওঁ আমাক জীৱ জগতলৈ দান কৰিছে। আজি জল, আজি বায়ু, আজি অগ্নি, আজি উৰণ ভ্ৰমণ গজন, আমি কল এঠুকা দিছোঁ, চাউল এমুঠি দিছোঁ, গাখীৰ অকণমান দিছোঁ, যিমানখিনি দিছোঁ প্ৰভু আমাৰ বস্তু নহয়। আমি ধুই পখালি সংগ্ৰহ কৰি আনিহে দিছোঁ। এইখিনি বস্তু তোমাৰহে, তুমিহে সৃষ্টি কৰিছা। আমাৰ বুলিবলৈ কিটো আছে? আমাৰ দেহত থকা হৃদয়ৰ হস্তদল পদ্মপা শুদ্ধ কৰি আমি ভক্তিভাৱে পৰম পুৰুষক আৰাধনা কৰাৰ অৰ্থত কি বুলি যাব নোৱাৰে। উদ্ধৱক কেলৈ দিয়ে? উদ্ধৱক ভগৱন্তই বৰ ভাল পায়। তেওঁ একাত্মা মই জানা মহাভকতৰ পাছে ফুল যি লাগে তাতে মই তাতে কৰোঁ, ততকালে কৰোঁ। একান্ত ভক্তসকলৰ পাছে পাছে বোলে ভগৱান ফুৰে। সেইকাৰণে ভগতৰ পাছে যাব নাপায় বুলি কয়। ভগতৰ পাছত ভগৱন্ত আছে। ফুৰা নাগা তুলি কৰি অৰ্থাৎ সেই ৰহস্য স্থানলৈ যাব পৰা পাৱাৰটো শক্তিটো ভগৱানে অকল কেৱল ভকতকহে পাৱাৰটো দি থৈছে যে মোৰ সকলো আমি ইহকালত কোনোবাই শৰীৰ চলা তেওঁলোকে সহায় কৰিব, পৰকালতো তেওঁহে ঈশ্বৰ কৃষ্ণই সহায় কৰিব। আমি এয়া পদ হৈছে ভগৱন্তৰ দোকানী চৰণে হ'ল আমি প্ৰথম পদ তেওঁৰ চৰণতে নমস্কাৰ জনাই আমি কি কৰিব লাগিব? ভাগৱত আৰম্ভ কৰিব। তাৰপাছত আমি পাম ছবি। ছবি মানে কাৰ ছবি? চৈতন্যময় গুৰুজন পৰমাত্মা পৰম পুৰুষক পাবৰ কাৰণে আমি যি আত্মা নামক ধ্যানস্ব যোগেদি ছবি আঁকি ল'লোঁ। এই ছবি চন্দে নিৰূপিত কৰা হৈছে। অৰ্থাৎ এইটো কাৰ ছবি? ঈশ্বৰ কৃষ্ণৰ ছবি। আমি আজি এইখিনি কেলৈ কৰি লৈছোঁ? শংখ চক্ৰ গদা পদ্ম ছজন ভক্ত 12জন বৈষ্ণৱ 14জন কাৰিকক গোটাই বৈকুণ্ঠৰ এটা শক্তি আমি ছবি এখন আঁকি লৈছোঁ। এইটো কাৰ ছবি? এইখন প্ৰভু ভগৱন্তই বৈকুণ্ঠত অকলে নাই। 6জন ভকত আছিলে, 12জন বৈষ্ণৱ আছিলে, 14জন পাৰিষদ আছিলে। আৰু সেই প্ৰভু ভগৱন্তৰ হাতত শংখ চক্ৰ গদা পদ্ম গুৰুমূৰ্তি, দেৱমূৰ্তি, নামমূৰ্তি, ভগৱতমূৰ্তি এই সমস্ত সত্তা এই বৈকুণ্ঠ স্থিতি কৰি এটা মহাশক্তি ইয়াত জাগৃত কৰা হৈছে। সেই মহাশক্তিক আমি ইয়ালৈ টানি আনি জাগৃত কৰাতকৈ মানে বৈকুণ্ঠৰ মহাশক্তি বুলি কোৱা হৈছে। আৰু এই মহাশক্তি যেতিয়া প্ৰভু ভগৱন্তই ধাৰণ কৰিছে কিহত? দুলৰি মানে হ'ল 2 বাহু, 2খন হাতত শংখ চক্ৰ গদা পদ্ম লৈ তেওঁ কি কৰিছে? কৰ্ম কৰিছে। সেই অৰ্থত কোৱা হৈছে দুলৰি, অৰ্থত কোৱা হৈছে 2 বাহু দুলৰি কৰিছে। সেইকাৰণে ছবি পদ ছবি দুলৰি কেন্দ্ৰ কৰি তেওঁ চৰণৰ পৰা তেওঁ এই 7 দিন সকলো আইসকলে বৈষ্ণৱসকলে আমাৰ যি সেউকীসকলে এই 7 দিন আমি ভাগৱত পাঠ কৰা শ্ৰৱণ কৰা যিটো আমাৰ ফল, যি নিয়ম, সেই নিয়ম আমি সকলোৱে নিৰামিষ অন্ন
গ্ৰহণ কৰিব লাগে বুলি আমাক ভাগৱতে গুৰুসকলে কৈছে যে আমি এই 7 দিন যদি আমি অন্ন ভক্ষণ কৰোঁ ভোজন কৰোঁ তেতিয়া আমাৰ কিঞ্চিত 32 অপৰাধৰ ভিতৰত হয়তো আমাক অপৰাধ পাব। সেইকাৰণে আমি বহু কষ্ট কৰি যেতিয়া পৰমপুৰুষৰ লগত একাত্ম হ'ব পৰা এই ভাগৱত আয়োজন কৰি ল'লোঁ। এই ভাগৱত আমি এই 7 দিন হবিচন্ন অৰ্থাৎ নিৰামিষ অন্ন গ্ৰহণ কৰি আমি এই ভাগৱত শ্ৰৱণ কৰিবলৈ আমি সকলো সেউজীসকলক এই মূল আসনৰ পৰা অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়ত আজি এই ভাগৱত শুভাৰম্ভৰ অনুষ্ঠানত আমি আই মাতৃসকলক ভকত শুশ্ৰূষা কৰাৰ যি দায়িত্ব আগবঢ়াইছিলোঁ, আজি আবেলি 4টালৈকে সকলো আই মাতৃসকলে সেৱা শুশ্ৰূষা আগবঢ়াব। আবেলি 4টা বজাৰ পৰা 12 বজালৈ এটি পাৰ্টি আৰু 12 বজাৰ পাছত আইসকলক আমি বিশেষ কামত আবদ্ধ কৰি ৰাখিব বিচৰা নাই। পৰা আবেলি 4 বজালৈ এটি পাৰ্টি আৰু 4 বজাৰ পৰা 12 বজালৈ আমি তিনিভাগ আইসকলৰ দায়িত্ব ভাগ কৰি দিয়া হৈছে। তেনেকৈ তাতে দায়িত্ব দিয়া মতে আপোনালোকে যাতে কোনো আপত্তি বা সকলোজন মানুহ সুখী হওক, সকলোজন নিৰোগী হওক, সকলোজন ভদ্ৰ হওক, এই আশা বুকুত বান্ধি পৰমেশ্বৰৰ চৰণত আমাৰ বিজয় মহাপাত্ৰ গোসাঁইশ্বৰৰ চৰণত প্ৰণাম জনাই আমি ভাগৱত শুভাৰম্ভ কৰি লৈছোঁ। ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় সন্ধে ভাগৱতৰ আৰম্ভণি হৈ গ'ল। কমলাবাৰী দহকোটা নামঘৰত আৰম্ভ কৰা অখণ্ড ভাগৱত পাঠৰ এই আৰম্ভণি অনুষ্ঠান। এই আৰম্ভণি কৰিছে কমলাবাৰী দহকোটা নামঘৰৰ লগত মেধি বিকাশ ভাইটামৰীয়া। এই যে অখণ্ড ভাগৱত পাঠ অনুষ্ঠান যে আৰম্ভ কৰা হৈছে, আপোনাৰ অনুভৱ কি যে এই ভাগৱত পাঠে আমাৰ সমাজত থকা অসুৱা অপ্ৰীতি দূৰ কৰিব বুলি ভাবেনে? নিশ্চয় ভাবোঁ, বৰ ভাল কথা এইটো। কেলৈ ভাগৱত শুনিব লাগে মানুহে, ভাগৱত শুনিলে বহুত কথা কিছুমান জনাটো উচিত আৰু বহুত জানিব পাৰে মানুহে। বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হয় ভাগৱতক। হয়, মই তাকে এতিয়া বহুত এইটো শুনিয়ে থাকিলোঁ ভাগৱতৰ মেইন কথাখিনি। ভাগৱতৰ অৰ্থ কি, ভাগৱতত যে 3টা আখৰ বা 4টা আখৰ আছে, এই 4টা আখৰ অৰ্থ কি এই মানুহে জানিব লাগিব। সেইখিনি জানিলেহে ভাল, তেতিয়াহে আপোনাৰ ধৰি লওক। গাইজ আপোনালোকে গম পাইছে, এখেত হৈছে আমাৰ কমলাবাৰী দহকোটা নামঘৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু কমলাবাৰী মই যিখন মূল তোৰণ দেখুৱাইছিলোঁ নাৰিকল পাতৰ, আৰু সেই তোৰণখনৰ এইজন এজন অন্যতম ব্যক্তি। এখেতসকলৰ হাতৰ পৰশতে সেই তোৰণখন সজোৱা হৈছে। মই অহা যোৱা কৰোঁতে ব্লগ এটা বনাম বুলি ভাবি আছিলোঁ, ইতিমধ্যে আপোনালোকে
নামঘৰে এই ড্ৰেছটোত মই আহিছোঁ। আচলতে মোক অন্ন গ্ৰহণ কৰিব দিছে তেখেতসকলে। চাওক গৈ এইটো মোৰ পোৱালি গৰু আপুনি চোৱা সম্পূৰ্ণ ব্যৱস্থা এই মুনুৰ দাসে কৰি দিছে। চাওক মই নিজে গ্ৰহণ কৰিছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। এয়া আমাৰ মুণ্ডা কমলাবাৰী দহকোটা নামঘৰত হৈ থকা অখণ্ড ভাগৱত পথৰ এই আমাৰ ভকতবৃন্দই ইয়াতে তেখেতসকলৰ দুপৰীয়াৰ অল্প আহাৰ গ্ৰহণ কৰিছে। এয়া আমাৰ প্ৰভু। কেনেকুৱা লাগিছে অনুভৱ? অনুভৱ মানে আৰু ঈশ্বৰৰ নাম হৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ আৰম্ভ হৈছে। আজিৰ পৰা শুভ আৰম্ভ কৰি এয়া আমি নামৰ পৰা আহি পুনে চাহ ৰপা লৈছোঁ। ঠিক আছে, ভাল কথা। আৰু বৰ্তমান সময়ত যি অসুৱা অপ্ৰীতি আমাৰ সমাজত চলি আছে, যুৱ উশৃংখলতা, এইবিলাকৰ পৰা নিৰাময় কৰিবলৈ ভাগৱত পাঠে যথেষ্ট অৰিহণা যোগায় বুলি আপুনি ভাবেনে? আধ্যাত্মিক জ্ঞান যাৰ নাথাকে সেইকাৰণে আমাৰ আজি সংসাৰখন এনেকুৱা হৈছে। যি আজি আধ্যাত্মিকতা আমাৰ ভাৰতীয় মানুহখিনি আধ্যাত্মিকবাদ, কিন্তু সকলোৱে আধ্যাত্মিকতাটো গ্ৰহণ কৰাই নাই এতিয়ালৈকে। তাৰমানে কি বস্তুটো নিজক চিনি নাপায়। আচলতে নিজক চিনি পোৱাৰ পাছতহে বাকী সমাজক আদি কৰি যিমান মানে লগৰ সমনীয়া আছে সকলো তেতিয়াহে চিনি পাব। প্ৰথম আমি ভুলখিনি নিজৰ পৰা শুদ্ধ কৰিব লাগিব। মই মোৰ ভুলটো যদি দেখি যাওঁ তেতিয়া সমাজখন সঁচাকৈ নিকা হৈ যাব। নহয়, বৰ্তমান যিটো আমি যুৱ উশৃংখলতা বুলি কওঁ, এইখিনি নিৰাময় কৰিবলৈ আমাৰ ভাগৱতৰ উৎকৃষ্ট মাধ্যম গুৰুজনাই আমাৰ আজি 575 বছৰ আগতেই এই অনুষ্ঠান ভাগ আমাক দি থৈ গৈছে। আৰু গতিকে আমি সেই আশ্ৰয়স্থল হৈছে ভক্তি ধৰ্ম। ভক্তিবিহীন কোনো কৰ্মই ফল নধৰে। গতিকে এই ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে যিমান যলৈকে শব্দটো গৈছে তাৰ প্ৰত্যেকডাল দুবৰি বনডাল ধূলিকণাডালো শুদ্ধ। কৈছে যে য'ত থাকে মূৰ ভক্ত উদাৰ স্বৰূপ কীট পতংগকৈ কৰয় পবিত্ৰ কৃষ্ণ। আৰু এখেতক চিনি পাই, এখেতে দুলীয়াজান বাসিন্দাই হয় আৰু এখেতৰ লগত পুৰণা বন্ধুত্ব বুলি ক'বলৈ বেয়া লাগিছে। আচলতে তেখেত বহুত ওপৰৰ মানুহ। মই সেই সৰু প্ৰয়াস এটা কৰিছোঁ যে ইয়াৰ মাজতে ভিডিঅ'ৰ মাজতে আপোনালোকে দেখিছে যুৱকসকল তাত বহি আছে। তেখেতসকলৰ মই মন্তব্য লৈছোঁ যে যিটো আমাৰ যুৱ উশৃংখলতা বুলি কয়, উশৃংখলতা আচলতে কি হয়, এই ভাগৱতৰ মাধ্যমেৰে যে আমি তাক নিৰাময় কৰিব পাৰোঁ এখেতে কৈ দিলে। আৰু প্ৰভু আপুনি ক'ৰ পৰা আহিছে? হয়, মই নাম মোৰ যোগেশ তামুলী। মই গোলকপুৰ নামঘৰৰ নামঘৰীয়া। এই 10 ৰাইজে আমন্ত্ৰণ কৰি আহিলে মূল পাঠকে হিচাপে। গতিকে ৰাইজৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি এই মূল পাঠত বহি এয়া আহি চাহ। আপুনি কি কয় বৰ্তমান সময়ত যি আমাৰ অসুৱা অপ্ৰীতি আৰু যুৱ উশৃংখলতা, এই মানে যিবিলাক আমাৰ ঘটি আছে, এইবিলাক নিৰাময় কৰিবলৈ ভাগৱত অন্যতম মাধ্যম বুলি ভাবেনে আপুনি? হয়, নিশ্চয় অন্যতম ভাগৱত। আমাৰ এই ধৰ্মৰ ভাগৱত শাস্ত্ৰ বা কীৰ্তনৰ বাহিৰে অন্য আমাৰ কোনো উপায় নাই। গতিকে এই শাস্ত্ৰ ভাগৱতে আমাৰ মূল তত্ত্ব। এই তত্ত্বতে আমি বৰ্তি হৈ থাকিব লাগে। কৃষ্ণ কৃষ্ণ। সকল আপোনালোকে কিবা ক'ব? আপুনি কিবা এটা কওক। হয়, ঈশ্বৰৰ নামৰ আমি হৈছোঁ গেছকমাৰী নামঘৰ নামঘৰীয়া। আমি নামৰ কাৰণে আহিছোঁ। ধৰক অখণ্ড ভাগৱত পাতিছে এসপ্তাহ। আমাক দায়িত্ব অকণমান দিছে, আহিছোঁ গ্ৰহণ কৰিম বুলি। সকলোৱে ঈশ্বৰকে ধ্যান কৰিবলৈ, ঈশ্বৰৰ সেৱা কৰিবলৈ। ঠিক আছে, আপুনি কিবা ক'ব নেকি? আমিও সেই দুলীয়াজনৰে লোকেলমেন বুলিয়ে ক'ব পাৰি। তথাপিতো অকণমান ইয়াৰ পৰা আঁতৰ শুনিলোঁ, ভাবিলোঁ, দেখিলোঁ। 10 নামঘৰত অবিৰত ভাগৱত পাঠ আৰম্ভ হৈছে। গতিকে ভাগৱত পাঠ য'ত
অহৰ্নিশে হয়, অবিৰত ভাগৱত পাঠ হয়, তাক দ্বিতীয় বৈকুণ্ঠ পুৰি বুলি মানুহে ভকতে কয়। গতিকে আমিও সেই তেনেকেই দ্বিতীয় বৈকুণ্ঠ পুৰি বিচাৰি আহি এইখিনিত উপস্থিত হৈছোঁ। ঠিক আছে, ঠিক আছে। ধন্যবাদ। আহিছোঁ।